মোৰ কবিতাৰ ছন্দ লাগি স্পন্দন তোৰ জাগেনে, স্পন্দন তোৰ জাগেনে, কথা মালিকাৰ গন্ধ লাগি সোণৰ সপোন ভাগেনে, 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 হে তোৰ সোণৰ সপোন ভাগেনে, তোৰ সোণৰ সপোন ভাগেনে, তোৰ সোণৰ সপোন ভাগেনে। হাই গাইছ, নতুন জীৱন ডিয়াৰ নামৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনালোঁ। আজি এইমাত্ৰ যি মই গীতটো গালোঁ আপোনালোকে শুনি হয়তো গম পাইছে। আজি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু দিৱস। আজি তেওঁ এই দিনটোতে মৃত্যুবৰণ হৈছিল। তেওঁ অসমৰ জনপ্ৰিয় শিল্পী আছিল। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ লগতে অসমৰ বিভিন্ন ধৰণৰ যেনে ভূপেন হাজৰিকা, লক্ষ্মীনাথ বেজবৰুৱা, তেখেতক আমি বহুত শ্ৰদ্ধা কৰোঁ। আৰু আজি এই দিনটোত অসমৰ লগতে বহুত গাঁওবাসী অৰ্থাৎ সকলো অফিচ কাছাৰে আজি তেওঁৰ মৃত্যু দিৱস পালন কৰা হৈছে সমগ্ৰ অসমতে। আৰু তেওঁ জন্ম হৈছিল 1909 চনৰ জানুৱাৰী মাহত আৰু তেওঁ মৃত্যু হ'ল 1969 চনৰ অৰ্থাৎ আজিৰ দিনটোত 20 জুন তাৰিখে। আমি সকলোৱে তেখেতৰ গীত মুখে মুখে আজিৰ দিনটোত লোৱা উচিত, কাৰণ তেওঁ অসমৰ এনেকুৱা শিল্পী আছিল যে ক'বলৈ কোনো ভাষাই নাই। আমি সকলোৱে সেইবাবে আজিৰ দিনটোত তেওঁক শ্ৰদ্ধা কৰা উচিত। যি কি নহওক, মই ভিডিঅ'টো ইমান দীঘলীয়া নকৰোঁ, যিহেতু আজি বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু দিৱস। সেয়ে আজি তেওঁৰ দিৱসটো সকলোৱে ভালকৈ পালন কৰিব বুলি মই আশা ৰাখিলোঁ। আৰু মোৰ ভিডিঅ' যিসকলে ছাবস্ক্ৰাইব কৰা নাই ইতিমধ্যে ছাবস্ক্ৰাইবটো কৰি থ'ব। আৰু মই আপোনালোকক বিভিন্ন ধৰণৰ ভিডিঅ' দিম। আৰু মই আচলতে এইকেইদিন ঘনকৈ ভিডিঅ' দিব পৰা নাই। মই আচলতে অলপ অসুবিধাত আছোঁ, সেইবাবে মই দিম, পিছলৈ দিম, মই চেষ্টা কৰিম দিয়াৰ। জয়ানাই জয়ানাই অসমীয়াৰ চেনেহৰ যি সতী জয়মতী নাই। ধন্যবাদ। জয় অসম।